ছাত্ৰীসকল ax স্কয়াৰ প্লাছ bx প্লাছ c ইকুৱেলছ 0 ax স্কয়াৰ প্লাছ bx প্লাছ c এই সমীকৰণটোৰ পৰা আমি x ৰ মূলটো অৰ্থাৎ x ৰ ভ্যালুটো উলিয়াব লাগিব এই সমীকৰণটোৰ পৰা কেনেকৈ আমি উৎপাদীকৰণ পদ্ধতিৰে এটা সমীকৰণৰ পৰা দ্বিঘাত সমীকৰণৰ পৰা তাৰ মূলটো উলিয়াই আমি আজি শিকিম আমি ধৰি লৈছো এটা উদাহৰণ লৈ লম twice x square minus 5x plus 3 equal 0 এই সমীকৰণটো আমি উৎপাদীকৰণ পদ্ধতিৰে কেনেকৈ ইয়াৰ মূলটো উলিয়াম বা x ৰ ভ্যালুটো উলিয়াম twice square minus 5x plus 3 এই সমীকৰণটো ফাৰ্ষ্টে আমি চাব লাগিব যে ইয়াৰ x square সহগ কিমান আছে যদি x square সহগ যদি 1 থাকে তেতিয়া এটো লগত 1 পইণ্ট কৰিলে 3 হ'ব যদি x square যদি এটা টিক দে চাবলৈ গলে আৰু এটো 2 আছে ইয়াৰ সহগ কিমান আছে 2 ইয়াৰ কাৰণে ইয়াৰ লগত 2 পূৰণ হ'ব তেতিয়া কিমান 6 হ'ব আমি 6 ৰ লগত 2 এ হৰণ কৰি চাও 2 3 গুণ 6 মানে এই দুটা কেলে কৰিলো কাৰণ এই দুটোৱে যোগ কৰিলে আমি এটো পাম 3 + 2 ইকুৱেল পাম 5x পাম হেকানে এই দুটা যদি ইয়া যদি কোনো x ৰ যদি সহগ যদি 1 থাকে তেতিয়া কোনো প্ৰবলেম নাই যদি কিবা সংখ্যা দিয়ে থাকে ইয়াৰ লগত এটো c ভ্যালুটো পূৰণ কৰি চাব লাগিব সো আমি কৰিলো কিমান চাবা twice x square minus 5x তো আমি কেনেকৈ লিখিব পাম 2 plus 3x plus 3 equal 0 এটো আমি সূত্ৰ লৈ গলো twice x square minus twice x minus thrice x plus 3 equal 0 মেইনলি চাব লাগিব যে ইয়াৰ আগত সহগটো কি আছে যদি সহগটো যদি 1 থাকিলে থন তেতিয়া আমি 3 লগতেও এটো কৰিব পাৰিলো থন কিন্তু এতিয়া 2 আছে 6 কৰিলে এটো 5 ওলাই যাব ঠিক তেনে কিছুমান পদ্ধতি কৰিব পাৰি ইয়াৰ মূলটো আমি উৎপাদীকৰণৰ পদ্ধতিৰ বাহিৰেও আমি তোমাৰ বৰ্গমূল পদ্ধতিৰ আমি ইয়াৰ মূলটো উলিয়াব পাৰিম এন্ড এতিয়া আমি নেক্সট কৰো twice x square ইয়াত চাও 2 টো কি লব পাও কমন লব পাও twice x টো কমন ললে কিমান হ'ব twice x square minus 1 হলো নে ইয়াত আমি কি লব পাও minus 3 টো কমন লব পাও minus 3 thrice x plus a minus ইয়াত কিমান minus a plus হৈ গিয়ে minus লব লাগিব equal 0 ফাৰ্স্ট আমি কি লিখিব লাগিব এটো লিখিব লাগিব এটাৰ দুটা আছে ন ইয়াত এটা লিখিব লাগিব x minus 1 এটো আমি কিমান লিখিব লাগিব twice x minus 3 equal 0 এতিয়া আমি কি পাম x minus 1 equal 0 or twice x minus 3 equal 0 x equal কিমান পাম ইফালে গলে প্লাস হ'ব 1 or twice x ইফালে গলে কিমান হ'ব এটো 3 হ'ব x টো ফাল লৈ গলো এটো কিমান হ'ব ইফালে হৰণ হলে তো পূৰণ হৈছে ইফালে গলে হৰণ হৈ যাব x 3/2 তাকে x ৰ ভ্যালু কিমান হলো 1 আৰু 3/2 এনেকৈ x ৰ ভ্যালুটো উৎপাদীকৰণ পদ্ধতিৰ দ্বাৰা উলিয়ায় মেইনলি এই বস্তু চাব লাগিব কেনেকৈ উলিয়ায় কাৰণ 5x তো আমি 2 + 3 লিখিব পাও কাৰণ এইটো পদ্ধতিও কৰি চাব পাৰি কাৰণ মূলটো উলিয়াব লাগিব ন এনেদৰেই x ৰ ভ্যালু কিটা উলিয়ায় দ্বিঘাত সমীকৰণটো উৎপাদীকৰণ পদ্ধতিৰ দ্বাৰা উলিয়া হয় আৰু আমি আৰু এটা উদাহৰণ চাও যাতে আৰু নেক্সট কিছুমান বেলেগ এটা উদাহৰণ চালে আৰু ভালকৈ বুজি পোৱা যাব আমি আৰু এটা উদাহৰণ চাও x square minus thrice x minus 10 equal 0 আমি ইয়াত চোৱা ইয়াত সহগ 1 আছে সো 10 লগ 1 পইণ্ট কৰিম 10 হ'ব কিন্তু আমি এনে কৰি চাও কোন পাম 2 5 10 এতিয়া 2 5 5 আৰু 2 পালো 5 আৰু 2 টকা কি ক্যালকুলেট কৰিলে আমি 3 পাম কাৰণ আমি 5 - 2 কৰিলে আমি 3 পাই যাম সো আমি এনে কৰিম x
square minus 5 minus 2x minus 10 equal 0. X square minus 5x plus twice x minus 10 equal 0. এতিয়া আমি এই x to common লম ইয়াত x square minus 5 plus 2 to common লম ইয়াত x minus 5 কাৰণ equal 0. So x to common ললো ইয়াত x square হল x minus 5x হল plus 2x twice x হল 2 minus 2 into 5 10 হল minus 10 হল মানে ইয়াৰ ইটো ভ্যালু যিকিটা ভ্যালু এই ভ্যালুটা আমি কমন ললো সো x plus 2 or কিমান হ'ব x minus 5 equal 0 মান পাম আমি x equal to minus 2 ফালে গলে এটো গলে প্লাস আমি পালো minus 2 আৰু x equal to 5 এনেদৰে উৎপাদীকৰণ পদ্ধতিৰ দ্বাৰা দ্বিঘাত সমীকৰণ বিলাক সমাধান কৰা হয় অলপ গুৰুত্ব সহকাৰে চালে আপোনালোকে এইবিলাক পাৰি যাবা